সকলোকে মোৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা পাতিছে। আজি কেনেধৰণে প্ৰস্তুতি চলিছে আৰু মই আজি ক'তনো যাওঁ তেন্তে আপোনালোকে আজি মই ভিডিঅ'টো শেষলৈকে চাই। যিহেতুকে বিশ্বকৰ্মা পূজাটো আজি মোৰ বহুত কাম, তো ইটোৰ পিছত সিটো এতিয়া কাম কৰি থাকিব লগা আছে। তো এতিয়া মই যাওঁ নাৰিকল পাৰি লওঁগৈ। নাৰিকল পাৰি মেলি বহুত কাম আছে। মই আজি এটা এটাকৈ মই কি কাম কৰিছোঁ, ক'ত যাওঁ সকলোবোৰ আপোনালোকক দেখুৱাই দিম। আপোনাৰ মুঠে মানুহ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। ইমান ওপৰত আছে নাৰিকল, এতিয়া মই নাৰিকল পাৰিব লাগিব। এজোপা আছে, এইডোখৰত এজোপা আছে, এজোপা ইয়াতকৈ ওখ। এজোপাকে পাৰিম আৰু নাৰিকল এতিয়া মোৰ মৰমৰ চাইকেলখন, এতিয়া মোৰ চাইকেলখন ধুমগৈ। এতিয়া এখন ধুমগৈ, বাইকখনো ধুবগৈ লাগিব আৰু বাইকখনো ধুমগৈ আৰু এতিয়া উলিয়াই মেলি লৈছোঁ আৰু এতিয়া মানে গাইছ। এতিয়া মই বিশ্বকৰ্মা পূজা পূৰা খাই আছোঁ। ইঘৰৰ পৰা সিঘৰলৈ, সিঘৰৰ পৰা সিঘৰলৈ। এইখনে আমাৰ মৰম লগা গাঁওখন। ওচৰৰ মানুহৰ ঘৰত মই এতিয়া বিশ্বকৰ্মা পূজা খাব আহিছোঁ। কিনো খুৱাই দেখুৱাম বাৰু, তো ব'লক মোৰ লগত। তো এতিয়া আহি পাই গ'লোহি আৰু প্ৰসাদ খাবলৈ। দিয়ক আমাকো দিয়ক। ই অকলে খালে হ'ব নেকি? এটা বস্তু চা, মোক প্ৰসাদৰ লগত দিছেনে মদৰ নিচিনাই। ইয়াৰ প্ৰসাদৰ লগত মদন আহিছে। 1 2 3 4 5 6 7টা মদন মোৰ প্ৰসাদৰ লগত আহিছে। বাইক চাইক ধুই বিশ্বকৰ্মা পূজা প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ গৈছে বাৰু। বাইক চাইক ধুই ল'লোঁ ধুনীয়াকৈ, ধুই মেলি ধুনীয়া মালা চালা এৰি ল'লোঁ। এতিয়া মই এফালে যাওঁ, আপোনালোক চাইকেললৈ ওলালোঁ অলপ ফুৰিবলৈ বুলি। তো ব'লক মোৰ লগত, আপোনালোকৰ ফুৰিব কি মই আজি চাওঁগৈ দেখুৱাম। ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি দুটা ওলালোঁ আৰু যাম। আজি আমাৰ ভিডিঅ'টো চাই থাকিব। ব'লক কিমান যাওঁ আৰু ক'ত যাওঁ আপোনাৰ আমাৰ ভিডিঅ'টো চাই থাকিব। গাইছ, এতিয়া আমি আহি পেলাই ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়। এইখন চাওক গাইছ, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ গেট। খালি ভিতৰলৈ সোমাব নিদিয়ে বাৰু। এইখন আছে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়, খালি সোমাব নিদিয়ে গাইছ। চাওক আৰু এইখনে অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ। এইখন অভিযান্ত্ৰিক মহাবিদ্যালয় ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। সোমাম বুলি ভাবিছিলোঁ, কিন্তু এটা প্ৰব্লেম হ'ল যে অনুমতি নোলোৱাকৈ সোমাব নিদিয়ে। সেইকাৰণে আমি এতিয়া ধেমাজি ইঞ্জিনিয়াৰিং কলেজত সোমাব নোৱাৰিলোঁ। নহ'লে ভিডিঅ' এটা বনাই দেখুৱালোহেঁতেন, পিছত কেতিয়াবা সোমাম বাৰু অনুমতি পালে। তো এতিয়া আপোনালোকে চৌহদটো চাওক। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।